শিৱসাগৰ জিলাৰ নাজিৰানগৰৰ মাজমজিয়াতে অৱস্থিত এটি শিৱ মন্দিৰ। মন্দিৰটোৰ নাম অগ্নিনাভ শিৱ মন্দিৰ। কোৱা হয় যে শিখা মজিন্দৰ বেজবৰুৱা নামৰ মহিলাগৰাকীয়ে স্থাপন কৰা এই মন্দিৰত সেৱা কৰি বহু ভক্তৰ মনৰ আশা পূৰণ হৈছে। মন্দিৰটোত অনলাইন যোগে পূজা অৰ্চনা কৰি সুফল পোৱাত সমগ্ৰ ৰাজ্যতে ডিজিটেল মন্দিৰ ৰূপে পৰিচিত হৈছে এই মন্দিৰটো। শিখা মজিন্দৰ বেজবৰুৱাই কয়, এজন বিশেষ ব্যক্তিয়ে বাৰীখনত সাপৰ আৱাসস্থল হোৱাৰ বাবে এটি শিৱ মন্দিৰ স্থাপনৰ পৰামৰ্শ দিছিল। তেওঁ নিজেও সৰুৰে পৰা শিৱৰ ভক্ত। মহাদেৱৰ পূজা পাতল কৰি তেওঁ ভাল পাইছিল। বিশেষ ব্যক্তিজনৰ কথা মতে তেওঁ ঘৰৰ বাৰীৰ ভিতৰতে মন্দিৰ স্থাপনৰ বাবে এটি ভেটি স্থাপনৰ ব্যৱস্থা কৰিলে। পৰিয়ালৰ সহযোগ তথা স্বামীৰ সহায়ত 2015 চনত স্থাপন কৰে অগ্নিনাভ নামেৰে এই মন্দিৰটো। মন্দিৰ স্থাপনৰ পিছৰে পৰা ঘৰতেই শিখা মজিন্দৰ বেজবৰুৱাই নিজৰ সাধ্যানুসাৰে পূজা পাতল কৰি গ'ল। মন্দিৰ স্থাপনৰ দিন ধৰি শিখা মজিন্দৰ বেজবৰুৱাই মোবাইল যোগে বিভিন্নজনৰ মংগলৰ বাবেও মন্দিৰত সেৱা আগবঢ়াই গ'ল। এনেদৰেই মন্দিৰটোত পূজা অৰ্চনা কৰি থকাৰ মাজতে 2020 চনৰ পৰা মন্দিৰটো জনপ্ৰিয় হ'বলৈ ধৰিলে। দেশত কোভিডৰ বাবে লকডাউন আৰম্ভ হ'ল। চাৰিওফালে এক বিভীষিকাময় পৰিৱেশ। তাৰ মাজতে অসহায় পৰিস্থিতিত পৰা মানুহৰ বাবে মন্দিৰত পূজা অৰ্চনা কৰিলে শিখা মজিন্দৰ বেজবৰুৱাই। সেই সময়ত কোনো লোক ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থাত অনলাইন যোগে আনৰ হৈ সেৱা আগবঢ়োৱাৰ লগতে ফোন যোগে আনৰ মংগলৰ বাবে পূজা অৰ্চনা কৰে মহিলাগৰাকীয়ে। এইদৰেই মন্দিৰটো লাহে লাহে সামাজিক মাধ্যমত ডিজিটেল মন্দিৰ ৰূপে জনপ্ৰিয় হ'বলৈ ধৰিলে। শিখা মজিন্দৰ বেজবৰুৱাই জনোৱা মতে বহু সন্তানহীন দম্পতীয়ে অগ্নিনাভ বাবাৰ আশীৰ্বাদত সন্তান লাভ কৰা বুলি তেওঁক ছ'চিয়েল মিডিয়া যোগে জনাইছে। মন্দিৰটো স্থাপন কৰা শিখা মজিন্দৰ বেজবৰুৱাই জনোৱা মতে বুধ আৰু শনিবাৰ বাদ দি বাকীকেইটা বাৰত মন্দিৰটোত দৈনিক 1200-1300 ভক্তৰ আগমন ঘটে। মন্দিৰ খোলা থকা প্ৰতিটো দিনতে সামাজিক মাধ্যম ফেচবুক যোগে পূজা লাইভ কৰাৰ লগতে মন্দিৰত প্ৰতি সোমবাৰে ৰাজহুৱা বন্তি প্ৰজ্বলন কৰা হয়। এই পূজাত সেৱা কৰি বহু লোকে সুফল পোৱাৰ লগতে বহুতৰে মনৰ আশাও পূৰণ হৈছে। বিভিন্নজনে সামাজিক মাধ্যম যোগে অগ্নিনাভ মন্দিৰত সেৱা কৰি মনৰ আশা পূৰণ হোৱা বুলি শিখা মজিন্দৰ বেজবৰুৱাক জনাইছে। আনহাতে মন্দিৰ স্থাপনৰ পিছৰে পৰা স্থানীয় বহুত লোকে শিখা মজিন্দৰ বেজবৰুৱাক মন্দিৰ পৰিচালনাৰ ক্ষেত্ৰতো সৰ্বতো প্ৰকাৰে সহায় কৰি আহিছে। মানুহৰ বাবে ভগৱানৰ উপাসনাৰ এক স্থল হৈ পৰিছে অগ্নিনাভ শিৱ মন্দিৰ।